পাইছোঁ আৰু মোৰ নাম মহম্মদ জুৱেদ আহমেদ হয়। আমি হোজাইৰ পৰা আহিছোঁ। আমি আজি ৩-৪ দিন ইয়াতে আহিছোঁ। আমি মানে শান্তিতে ৰাতি হ'লে শুব নোৱাৰোঁ। আমাৰ যেতিয়া জুবিন দাৰ কথা মনত পৰে আমাৰ বুকুখন কঁপি উঠে। সঁচাকৈ আমি বৰ আৱেগিক হৈ যাওঁ। আমি জীৱনত ভবা নাছিলোঁ যে ইমান কম দিনৰ ভিতৰত যে আমাৰ দাদা আমাক এৰি গুচি থৈ যাব। আৰু মই জীৱনত দেখা নাই যে এনেকুৱা এখন শ্মশানত যে জনসমদনত পৰিণত হৈছে। মানুহ কোন ব্ৰহ্মণ, কোন আলি, কোন দাস, কোন হাজৰিকা, কোন কলিতা, একো নাই, ধৰিব নোৱাৰোঁ। ইয়াতে সকলো দেখিছোঁ মানুহ আহিছে আৰু জুবিন দাই কৈ গৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। সেইকাৰণে সেই কথাত মানে মানুহে সঁচাকৈ আঁকোৱালি লৈছে আৰু জুবিন দাই আমাক শিকাই থৈ গৈছে বৰ অসমত আমি এখন বৰ অসম গঢ়িব লাগে আৰু এই বৰ অসমত যাতে আমি সকলো মানুহ হৈ থাকিব পাৰোঁ। আৰু মই এই জুবিনদাৰ মই বিশেষ এইটো আহ্বান জনাম, জুবিনদাৰ সমাধিস্থলীৰ পৰা মই এইটো আহ্বান জনাম অসম চৰকাৰক, যদি কমপক্ষে 2 বিঘা যদি ভূমি আমাক আবণ্টন দিয়ে, এখন মন্দিৰ, এখন গীৰ্জা আৰু এখন মছজিদ এই জুবিনদাৰ সমাধিস্থলীৰ আশে পাশে উপাসনাস্থলী হ'ব লাগে।